হেল্ল' বন্ধুসকল, গুড ইভিনিং। সন্ধিয়া সন্ধিয়া হৈছে আমি ইয়াত ভিডিঅ' কৰি আছিলোঁ। তো বাইদেউ এজনীয়ে ফোন কৰাৰ কাৰণে ভিডিঅ'টো পটকৈ কাটি গ'ল। আৰু এয়া চাওক বিহু গোটৰ সদস্য। প্ৰথমতে আপোনালোকে আত্মসহায়ক গোট খুলিব লাগে, তাৰপিছত বিহু গোটৰ সদস্য হ'ব পাৰি। আৰু সদস্য হ'লে এইসমূহ গোটৰ লগত বহুত মানুহৰ লগত জনা পৰিচয় হয়, কথা কোৱাৰ ধৰণসমূহ জানে, সবাৰ ভাষণ পদ্ধতিবিলাক জানে। প্ৰথমতে পৰিচয় হ'ব লাগে, প্ৰাৰ্থনা হ'ব লাগে, তাৰপিছত পৰিচয় হ'ব লাগে। আৰু পৰিচয় হোৱাৰ পিছত সবাৰ উপস্থিতি ব্যাখ্যা, সভাখনৰ আইন কানুন চলাই নিয়া, আৰু তাৰপিছত সকলো আলোচনা আৰু কোনে কি উন্নতি কৰি আছে তাৰ বিষয়ে জানা। ইয়াত যিহেতু জীৱিকা সখী বাইদেউ আছে, তো বাইদেৱে বুজাই দিয়ে সকলোখিনি। আৰু পশু সখী বাইদেউ আছে, পশু সখী বাইদেৱে জীৱ জন্তু ৰখাৰ বিষয়ে বুজাই দিয়ে। আৰু আছে আপোনাৰ এয়া জীৱিকা সখী কৃষি সখী বাইদেউ খেতিত কেনেকৈ গৰুৰ মুত দিব লাগে এই বিষয়ে ভালকৈ কয়। গৰুৰ মুত দি পেলাই মানে আগৰ যিটো আমি বিষাক্ত বস্তুবিলাক এতিয়া যে ব্যৱহাৰ কৰোঁ, সেইখিনি বস্তু এতিয়া ব্যৱহাৰ কৰিব নালাগে। এইটো এটা ভালেই পদ্ধতি হয়। গৰুৰ মুত, ছাগলীৰ মুত এইবিলাক কৰিলে খেতিৰ পোকে নধৰে। আৰু পচতীয়া পাত খেতিত বাইদেউ পচতীয়া পাত খেতিত খাৰে ধৰা, মানে যিটো কয় এতিয়া ভাদ্ৰ মাহ আহিছে খাৰে ধৰিব, তো তাত আপোনালোকে পচতীয়া পাত দিব পাৰে। বা এনেকৈ বাঁহৰ আগবিলাকো কাটি কাটি দিব পাৰে। তেতিয়া তাত চৰাই চিৰিকটি বহে আৰু পোকসমূহ ধৰি খাবলৈ সুবিধা হয়। আচলতে সেইবিলাক পুৰণিকলীয়া খেতি, কিন্তু সেইখিনি খেতি লাভৱানেই হয়। তো আপোনালোকেও তেনেকৈ কৰিব। খেতিত বেছি পৰিমাণে বিষ নিদিব, কাৰণ যিহেতু ধানটো আমিয়ে খাওঁ নহয় জানো। কেঞ্চাৰৰ মেইন আৱিষ্কাৰ হয় এইখিনি মানে কীটনাশক ব্যৱস্থাৰ পৰাই। তো যিমান পাৰি আপোনালোকে হাত সাৰিব লাগে তেনেকুৱা বেমাৰৰ পৰা। আৰু নিজে ঘৰতে তেনেকৈ পচতীয়া পাত হওক বা গৰুৰ মুত, ছাগলীৰ মুত, ধান খেতিত ছাগলী থাকিলে বেয়া নহয়। আচলতে বহুতো খাৰে ধৰা বস্তুৰ পৰা আপোনালোকে বাচিব পাৰে। তো আপোনাৰ সকলোৰে মংগলৰ কাৰণে আমি জীয়াই আছোঁ কিয়? ডক্তৰক ধনী কৰিবলৈ নহয়। তো যাতে সকলোৰে বেমাৰ আজাৰ কম হয়, সেইকাৰণে আমি বীজাণুমুক্ত হাৱা ল'ব লাগে। অনবৰতে ফেনৰ তলত সোমাই নাথাকিব, প্ৰকৃতিৰ তলতো অলপ বহিব। প্ৰকৃতিৰ হাৱাটো বহুত ঠাণ্ডা থাকে, শীতল থাকে। তো এনেবোৰ কৰিলেও স্বাস্থ্যৰ কাৰণে বহুত ভাল, হাৰ্টৰ কাৰণে ভাল, স্কিনৰ কাৰণেও বহুত ভাল। তো আপোনালোকে তেনেকৈ আত্মসহায়ক গোট থাকিলে বিহু গোটবিলাকৰ অন্তৰ্ভুক্ত হ'ব। আৰু তেওঁলোকে বাইদেউবিলাক ইয়াত যিহেতু থাকে, তেওঁলোকে আপোনালোকক নানান ধৰণে বুজাই দিব। তো সেইখিনি আপোনালোকে গ্ৰহণ কৰিব। আপোনালোকৰো উন্নতি হ'ব, দহৰো উন্নতি হ'ব আৰু মংগলো হ'ব। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক এটা কৰিবলৈ নাপাহৰিব।